Hello everyone, কি খবৰ সকলো বহুত বেছি ভাল থাকে নতুন এটা ভিডিও আজি ভিডিওটো আলোচনা কৰিম আমাৰ কাট অফ লগতে আমাৰ ৰিজাল্ট আৰু লগতে মানুহৰ দৃষ্টিভংগী মানুহে কি ভাবে আমাৰ কেনেকুৱা ভাবি আছে বা কি কৈ আছে আমাক বা আমাৰ হিহিতৰ মানে SLPRB যেটো ওয়েবসাইট আছে হিহিততকৈ ওপৰত মানে একচুয়ালি হি ইন্টাৰভিউ দিয়া নাই একোৱে নাজানে সব জানে মানে হি এনেকুৱা কিছুমান মানুহ আছে তো আৰু বহুত মানুহৰ কমেন্ট কিছুমান আছে পাইছো কমেন্ট পঢ়িছো আৰু গম পাইছো কি হৈ আছে সো এটা কথা কওঁ কি আমাৰ ৰিজাল্টক লৈ পেলে বহুত বেছি প্ৰেছাৰ হৈ আছে আমাৰ যিখিনি লৰা ছোৱালী আছে পুলিচৰ হক বা SSC হক যিখিনি হতে এক্সাম দিছে যিখিনি হতে পৰীক্ষা দিছে বা যিখিনি হতে ওয়েট কৰি আছিল ৰিজাল্টৰ কাৰণে হিহিতৰ বহুত বেছি এটা প্ৰেছাৰ হৈছে মেন্টালি প্ৰবলেম হৈছে যে সোনকালে আহক আমাৰ ৰিজাল্টটো সকলো টোপনি নাহা হৈছে চকুত টোপনি নাহা হৈছে কি হ'ব কি নহব ভাবি অন্ত পোৱা নাই কাৰণ ইমান দিনৰ পৰা কষ্ট কৰিছে ইমান দিনৰ পৰা ৰানিং কৰিছে 2023 চনৰ পৰা ৰানিং কষ্ট কৰিছে 2 বছৰ 3 বছৰ কাল ৰানিং কৰিছে কষ্ট কৰিছে ইমানখিনি পঢ়িছে ৰাতি মোক এনেকুৱা কমেন্ট কৰি এনেকুৱা পাইছো মানে লৰা গোটেই ৰাতিটো পঢ়ি থাকে মানে ৰাতিটো পঢ়ি টোপনি ক্ষতি কৰিছে ইমানখিনি কষ্টৰ ফলটো বিচাৰি আছে যে কিবা এটা হক ভয় খাই আছে লৰাবিলাকে কি কৰিম কি নকৰিম বা ছোৱালীজনী ভয় খাই আছে কি হ'ব কি নহব তাৰ আগত যদি হি কিছুমান উল্টা পুল্টা মানুহে কমেন্ট কৰে তো বেয়া লাগে মানে এনেকুৱা কিছুমান কথা শুনিব পাইছো বা শুনিছো তো কিছুমান বেয়া লাগে মানে জিটি কৈ দিব হিহিতে যেটো ওয়েবসাইট SLPRB অফিসত কো ওয়েবসাইটটো হিহিতে সব জানে হিহিতে কৈ দিব কাটঅফ বহুত বেছি হাই যাবগৈ হিহিতৰ কথা মতেটো কাটঅফটো এনেকুৱা যাবগৈ কাটঅফটো মানে কিবা চাকৰি কোনো নাপায় মানে এনেকুৱা নিচিনা কথা তো হেবিলাক কথা ইগনোৰ কৰা তোমালকে হেবিলাক কথা নেভাইবা হেবিলাক চিন্তা নকৰিবা আৰু কাটঅফটো কিছুমানে বহুত বেছি হাই বনাইছে হাই কোৱালিফাই বনাইছে হেবিলাক ইমান বিলিভ নকৰিবা নিজৰ ওপৰত যদি ভৰসা আছে নিজৰ ওপৰত যদি বিশ্বাস আছে 100% তোমাৰ সাকসেস হ'ব এনেকৈ সিস্টেমত থকা এনেকৈ ভাবা আৰু ইমান ভাবি চিন্তি নাযাবা কাটঅফক লৈ ইমান চিন্তাও নকৰিবা যে কাটঅফ বহুত বেছি হাই যাব বহুত কিবা হ'ব এনেকৈ ভাবি নাথাকিবা তোমালকে নিশ্চিন্ত মনে থাকা একিদিন যিকিদিন আছে ৰিলেক্স কৰি থাকা মনটো জানো হেতু বুজি পাওঁ আসলে মনটো সকলোৰ বেয়া থাকে বেয়া লাগি আছে ৰিজাল্টটো নিদিয়ালৈকে 100% এনেকুৱা হৈ থাকিব আৰু মাজত মাত্ৰ এটা মাহ মই গম পাইছা আজি আগষ্টৰ ধৰিলক আজি 29 তাৰিখ হল মাজত মাত্ৰ এটা মাহ আছে এটা মাহ যেন তেনে কমপ্লিট হোৱাৰ পিছতে তোমালকে লাষ্ট পৰ্যায়ত লাষ্টৰ পেনেলৰ নটিফিকেশন পাব পাৰা কিবা আশাৰ দাৰ ৰেঙুনি আহিব ঠিক আছে আৰু বাকি মানুহবিলাকৰ কথা বাদ দিয়া তোমালোকক মই এটা কথা কি মই স্ক্ৰিনশ্বট লগাব পাৰো যেটো এনেকুৱা লোকে কৈ দিছে চাকৰি মানে চাকৰহে তো সেইবিলাক মানুহৰ মেন্টালিটি প্ৰবলেম নে কি বেলেগহে প্ৰবলেম এনেকুৱা কিছুমান কথা আৰু মই বুজি নাপাওঁ হেতু কথা বাদ দিলো হেতু পিছত পাতিম আৰু আলোচনা কৰিম মানে কি এনেকুৱা মানে হি একচুয়ালি কি জানা এটা মানুহে যদি চাকৰিটো কৰি পেলে যে ডিফেন্সত কোনবা এটা চাকৰি কৰি বাদ দি হি তেতিয়া হেতু কমেন্ট কৰিব লাগে চাকৰি মানে চাকৰ মন নকৰো চাকৰি ঠিক আছে তেনেকুৱা কিছুমান তেনেকুৱা হ'ব লাগে যি চাকৰি পুৱাই নাই যি ইন্টাৰভিউত ফেলে কৰি আছে ঠিক আছে ইন্টাৰভিউ পাস কোৱালিফাই ৰানিংয়ে পাস কৰিব পাৰে নে তেনেকুৱা মানুহে কমেন্ট কৰে হে ফালতু নিকিন হিবিলাক তো হেবিলাক মানুহৰ কথা নুশুনিবা তোমালকে লাইফত একচুয়ালি নুশুনিবা আৰু গাঁৱৰ কোনোবাই কৈছে দৌৰি আছে ইমানে দৌৰি আছে চাকৰি পুৱাই নাই অপেক্ষা কৰা তপস্যা এটা কৰি আছে কষ্ট কৰি আছে যি হ'ব ভাল হ'ব বহুত বেছি ভাল হ'ব ইমান বেছি পেনিক নহবা মানে ভালকে থাকা বহুত বেছি কি কম এতিয়া মই তোমালকক হেতুবিলাক মই নিজে বুজি পাওঁ যেটো ফিল কৰো হেতুক মই তোমালকক এতিয়া বহুত ডাঙৰ লেকচাৰ মাৰিব নাযাওঁ যে তোমালকে নিজে গম পাইছে যিখিনিহত হৈ আছে যিখিনিহত আমি ষ্ট্ৰাগল কৰি আছো যিখিনিহত কষ্ট পাই আছো সেইখিনিহত শেষ হ'ব হৈছে আৰু মাজত এটা মাহ আছে যি হক সকলোৰ ভাল হক হেতু আশা আছে আৰু বাকি মানুহৰ যিমানবিলাক মানুহৰ আছে কথা বতৰা হেবিলাক কথা বাদ দিয়া হেবিলাক কথা ইমান নুশুনিবা চেষ্টা কৰা এটো যে নিজে মাইন্ডটো নিজে কেনেকৈ ফ্ৰেছ কৰিব পৰা হেতু চিন্তা কৰা আৰু কাটঅফক লৈ পেলে ডাঙৰ বহুত কথা ক'ব বা বহুত কিবা কৈ আছে হেবিলাক নেভাইবা ইমান চিন্তা নকৰিবা যদিহে তুমি ভাল মাৰ্কছ এটা পাইছা আৰু যদিহে তোমাৰ নিজৰ ওপৰত বিশ্বাস আছে তেতিয়া হলে 100% চাকৰি হ'ব বাকি এনেকুৱা নহয় যে গোটেই যিমানখিনি লৰা চাকৰি দিছে এতিয়া 3-4 এটা পোষ্টত ধৰি লওক দুটা লৰা কি আছে দুটা লৰাই এটা কোনোবাটা নহয় কোনোবাটাটো আউট হ'বই তো ইমান হেতু নহয় কম্পিটিশন নহয় কেনে থাকিব কম্পিটিশন হ'ব তথাপিতো আমাক যেটো চিন্তাধাৰা বা আমাক এতিয়া যি কি দৰকাৰ আমাক মোটিভেশনৰ দৰকাৰ আমাক অলপ সাহস দিয়ক আমাক উৎসাহ দিয়ক যে আমি আৰু ভাল কিবা এটা কৰিব পাৰো মনটো ভাল লাগি থাকে তেনেকুৱা নিচিনা নহয় বহুত বেছি ডাউন হে কৰি আছে হেবিলাক কথা বাদ দিয়া হেবিলাক চিন্তা নকৰিবা ভালকে থাকা বিন্দাস থাকা নামটো আহিব বুলি সকলোৱে ভাবা আৰু এই কিছুমান মানুহে কিবা কমেন্ট কৰি আছে যে মই লগাই দিম কালি পৰহি মই লগাই দিম হেতু স্ক্ৰিনশ্বট মই দি দিম তাক মানে চাই আছো দুদিন মানৰ পিছত পাই দিম মই তাক লগাই দিম তো হেবিলাক মানুহৰ কিছুমান কি আছে চাকৰি মানে চাকৰি হেবিলাক নহয় এবিলাক ফালতু কথা কাৰো শুনিব দৰকাৰ নাই নিজে কিবা এটা কৰি পেলে নিজে যদি কোনোবা এজন মানুহে যদি কিবা কৰে কৰি পেলে ধৰিলক বাদ দিয়ে তাৰ উপদেশ শুনিবা কিন্তু এনেই ফকুতে কবাৰ লেকচাৰ ফটুৱা লেকচাৰ কবা নুশুনিবা হেবিলাক টেনচনে নকৰিবা হেবিলাক বাদ দিয়া যি আছে তাকে এতিয়া বৰ্তমান সময়ত আমাৰ ৰিজাল্টৰ অপেক্ষা হৈছে ৰিজাল্টৰ কাৰণে ওয়েট কৰা আৰু মাজত মাত্ৰ এটা মাহ আৰু এটা মাহ যেনে তেনে কমপ্লিট হোৱাৰ পিছত তোমালকৰ হাতত তোমালকে নিজৰ সপোনৰ চাকৰি সপোনৰ ড্ৰেছ যে তোমালকে 100% পাবা তাৰ কাৰণে তোমালকে নিশ্চিন্ত মনে থাকা আৰু ভিডিও
ভিডিঅ'টো ইমানে আছিলে আৰু তোমালোকক এটা কথা কওঁ কি তোমালোকে বেলেগৰ কথা চিন্তা নকৰিবা, বেলেগৰ কথা নুশুনিবা, যি মন যায় তুমি নিজে কৰা, নিজৰ ইচ্ছামতে কৰা। আৰু বেলেগে কোনোবাই কিবা কৰিছে, কিবা কৈছে, এইবিলাক চব বাদ দিয়া, খালি নিজে নিজৰ মতেদি কাম কৰা। আৰু বিশেষ নাই, ক'বলগীয়া নাই, খালি অপেক্ষা কৰা 2টামান দিন, আৰু বেছি দিন নাই, আৰু এমাহমান আছে, এমাহ আছে। তো এমাহৰ পিছতে তোমালোকৰ ৰিজাল্ট এটা ভাল হ'ব, সেইটো আশা কৰিলোঁ। থেংক ইউ ছ' মাছ। ভিডিঅ'টো ইমানে আছিলে, বাই বাই।